নমস্কাৰ, গাঁৱৰ পাকঘৰ আৰু ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি বনাম? মই বিহুৰ কাৰণে কেইটামান বস্তু বনাম বুলি ভাবিছোঁ, তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী ঐ বহাগতে ধেমালি কৰোঁ কবে মিলি হুঁচৰি জুৰো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে এতিয়া মই অকণমান দেৰিৰ কাৰণে প্ৰায় 5 মিনিটমান ধুনীয়াকৈ ওপৰত তেল বিৰিঙি আছে। এইখিনি এতিয়া মই ধুনীয়াকৈ মঠি ৰুটিকেইটা সৰু সৰুকৈ বেলি ল'ম। এয়া মই গোটেইখিনি এনেদৰে বেলি লৈছোঁ। এয়া মই গেছটো জ্বলাই ল'ম। ৰিফাইন তেল ঢালি দিছোঁ। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল কোন গুটি লাগিল মইনা কোন গুটি
মই মাঘ বিহুৰ কাৰণে বগা পিঠা বনাবলৈ লৈছোঁ। এয়া গুৰ চকলীয়া লৈছোঁ, ইফালে লৈছোঁ আৰু এইফালে ইয়াত চাউলৰ পিঠাগুড়িখিনি লৈছোঁ। এতিয়া এয়া যোগাৰ কৰি পিঠাখিনি বনাই আপোনালোকক দেখাইছোঁ। মনৰ হেঁপাহ বাঢ়িল মনা মনৰ হেঁপাহ বাঢ়িল জিয়ৰী হ'বলৈ লাগে কত বেলি বোৱাৰী হ'বলৈ লখিমী বোৱাৰী পালেহে জানিব ৰাখিব ঘৰৰে মা জিয়ৰী হ'বলৈ লাগে কত বেলি এইখিনি পিঠা মই মাঘ বিহুৰ কাৰণে বনাই ল'লোঁ। প্ৰায় 150মান পিঠা আছে ইয়াত। গোটেইখিনি মই গুৰ দি বনাইছোঁ। এইখিনি খুৰমা বনাবলৈ লৈছোঁ মই। এইখিনি খুৰমা মই ভাজি লৈছোঁ। এতিয়া চেনি পানীত দি দিম। অজানিতে তোমালৈ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা চেনি দিয়া ঘিলা পিঠা বনাইছোঁ।